হেল্ল' এভৰিৱান, মই মনস্মিতা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আকৌ এটা ট্ৰেভেল ব্লগ লৈ আহিছোঁ। এইটো পূজা বন্ধ আহিছে আৰু সেইকাৰণে আমি প্লেন কৰিলোঁ আমি পূজাৰ বন্ধকেইটাত আমি এটা ধুনীয়া ট্ৰিপ বনাব পাৰোঁ। আৰু সেইবাবে আমি সকলোবিলাক বন্ধু বান্ধৱী মিলি আমাৰ যাবলৈ লৈছোঁ। এইটো ট্ৰিপটো হ'ব আপোনাৰ ভূটানলৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ট্ৰেভেল ব্লগটি চাই নিশ্চয়কৈ ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকৰ বাবে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'সমূহ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে এইফালে হৈছে আলিপুৰদুৱাৰ ডিষ্ট্ৰিক্ট পুলিচ, এইখনেই হৈছে শ্ৰীৰামপুৰ গেট, আৰু শ্ৰীৰামপুৰ গেটৰ পৰাই আমাৰ ৱেষ্ট বেংগল সোমাইছে এতিয়া এয়া। আৰু এইবিলাক মস্ত মস্ত পাঞ্জাৱ বডিত আমদানি ৰপ্তানি
এইফালে তাৱেকে আমাৰ কুঁহি গুডু মানুহ লৈ আছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে নতুনকৈ চেঞ্জ হোৱা গাইডলাইনৰ মতে 3 ষ্টাৰ হোটেলত থকাটো মেণ্ডেটৰী হয় ভূটানত, আৰু লগতে একোজন গাইডে 1500ৰ পৰা 2500 ৰুপিজ ল'ব, আৰু গাইডসকল তেওঁলোকে থিম্ফু নাইবা পাৰৰ পৰা আহিব লাগিব। ট্ৰেভেল গাইড লাগিবই, লগতে ট্ৰেভেল ইঞ্চুৰেঞ্চ বাধ্যতামূলক। এইখিনি কথা আমি গম পোৱা নাছিলোঁ কাৰণে আগতে কৰা নহ'ল। আপোনালোকে গ'লে তেনেদৰে নিশ্চয় কৰিব। আমি গুগল মেপত চাই আহিছিলোঁ, আৰু ইয়াতে আমি পালোঁ কালিম্পং আৰু এইফালে ছিকিম যোৱা ৰাস্তা এইখনৰ পৰাই ব্ৰিজখনৰ। আহি এতিয়া আৰু 40 কিলোমিটাৰ পিছত আমি গেংটক পাম। চাৰে 10 বজাত আমি এতিয়া MG মাৰ্টত